তো হে গাইছ ওয়েলকাম বেক টু মাই চেনেল আসাম উইজ ব্লগ। তো মই এনেকে বহি থকা আপোনালোকে ভাবিছে কি মই হাগি আছো নেকি, কিন্তু হাগি থকা নাই মই। তো আজি মই ধুনীয়া ভিডিঅ' এটা মই শ্বুট কৰিব আহিছো। তো মোক গোটেই দেখিছে তো হালধীয়া হালধীয়া হৈ আছে সৰিয়হৰ মাজত। তো ধুনীয়া সৰিয়হৰ ফুল গোন্ধও ধুনীয়া হৈ আছে। তো মানে কি আজি ভিডিঅ'টো মই এনেকুৱা ধৰণৰ কৰিব বিচাৰি আছো মানে এতিয়ালৈকে কণ্টেণ্ট মই পোৱা নাই। তো কিছে মানে কি আজি বিহু আহি আছে। তো বিহু আহি থকাৰ লগতে মানে কি দাদাহঁতৰ লগত মানে কি বিহু ভিডিঅ' এটা শ্বুট কৰিব আহিছিলো। তো ধুনীয়াকে মানে দাদাহঁতে মানে তো বিহুটো শুনক, তাৰ পাছত বাকীখিনি কথাটো পাতি আছো আহক। ভিডিঅ' কৰি থাক আমি কাটি ল'ম পিছত। মই ৰেডি বুলি ক'লে মাৰিবি। 1 2 3 গো মাৰিবি আকৌ কিয় মাৰ এনেকুৱাই হৈ থাকে মানে। কেমেৰামেন কেইটা হমাই থাকিলে কেনেকে হ'ব? তই হাঁহি নাথাকিবি। তুমি নাচনি এতিয়া হে গাভৰু
ওলাই তই নাহিলি অকমান মৰম কৰো মনে বিচাৰিছে সুগন্ধি ঐ গোলাপ ফুল অন্তৰে নিবিচাৰে কোনো ধৰণৰ জাতি জানো মোৰ জান তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই গুচি যাম